প্ৰেজ দ্য লৰ্ড। আহক আজি আমি এটা বিষয় চাম, এইটোৱে হৈছে পাৱাৰ অফ প্ৰেয়াৰ, প্ৰাৰ্থনাৰ শক্তি। আৰু এইটো আমি চাম চিমচনৰ জীৱনৰ পৰা। চিমচনে কেনেকৈ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিছিলে আৰু ঈশ্বৰজীয়ে কেনেকৈ তেওঁ প্ৰাৰ্থনাৰ উত্তৰ দিছিলে, আৰু আমি আমাৰ সমস্যাৰ মাজত কেনেধৰণে প্ৰাৰ্থনা কৰিব লাগে তাৰ বিষয়ে অলপমান চাম। বিচাৰকৰ্তাবিলাকৰ পুস্তক 16:28। তেতিয়া চিমচনে জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, হে প্ৰভু জিহুৱা, মই যেন মোৰ চকু দুটাৰ নিমিত্তে পলষ্টীয়াবিলাকৰ ওপৰত একেবাৰে প্ৰতিকাৰ সাধিব পাৰোঁ, এই নিমিত্তে অনুগ্ৰহ কৰি মোক সোঁৱৰণ কৰা। হে ঈশ্বৰ, এবাৰ মাথো মোক বলৱান কৰা। আমি যদি চাওঁ চিমচনৰ বিষয়ে, তেতিয়াহ'লে চিমচনৰ বিষয়ে বিচাৰকৰ্তাবিলাকৰ পুস্তকত 13-16 আমি চিমচনৰ বিষয়ে পাওঁ। চিমচনৰ পিতৃৰ নাম মনু আছিলে, আৰু চিমচন এজন বিচাৰকৰ্তা আছিলে, আৰু তেওঁ ইজৰাইলবিলাকৰ বিচাৰ কৰিছিলে, আৰু পলিষ্টিয়াবিলাকৰ হাতৰ পৰা তেওঁ ইজৰাইল লোকবিলাকক উদ্ধাৰ কৰিছিলে। আৰু ঈশ্বৰ জীৱাই চিমচনক শক্তি দিছিলে, আৰু তেওঁৰ শক্তি তেওঁৰ চুলিত আছিলে। তেওঁ বলৱান আছিলে, তেওঁ এজন বীৰ আছিলে। তেওঁ একেদিনাই 1000 লোকক তেওঁ বধ কৰিব পাৰিছিলে। চিমচনে তেওঁৰ জীৱনত বহুত ভুল কাম কৰিছিলে। তেওঁৰ পিতৃ মাতৃৰ তেওঁ অবাধ্য হৈছিলে। তেওঁ এজনী বেশ্যা যুৱতীৰ প্ৰেমত তেওঁ পৰিছিলে। তেওঁ দলিলাক প্ৰেম কৰিছিলে। দলিলা এজন পলেষ্টীয়া যুৱতী আছিলে। তেওঁ এজনী শত্ৰুৰ ছোৱালী আছিলে। তেওঁ দলিলাক বিয়া পাতিবলৈ ইচ্ছা কৰিলে। যদিও তেওঁৰ পিতৃ মাতৃয়ে তেওঁক বাধা দিছিল, হ'লেও তেওঁ সেই ছোৱালীজনীক বিয়া কৰিবলৈ ইচ্ছা কৰিলে। তেনেদৰে চিমচনে বহুতো সময়ত ঈশ্বৰ জীৱাৰ লগতে তেওঁৰ পিতৃ মাতৃৰ অবাধ্য হৈছিল। শেষত দলিলাই চিমচনক বাৰে বাৰে সুধিলে যে তেওঁৰ শক্তি ক'ত আছে বুলি, কিয়নো পলিষ্টিয়াবিলাকে দলিলাক 11 চেকল ৰূপ দিবলৈ তেওঁবিলাকে প্ৰতিজ্ঞা কৰিছিলে। সেইকাৰণে দলিলাই চিমচনক বাৰে বাৰে সুধিছিলে যে তেওঁৰ শক্তি ক'ত আছে। শেষত চিমচনে উপায় নাপায়, শেষত তেওঁ দলিলাক ক'লে যে তেওঁৰ শক্তি তেওঁৰ মাথাৰ চুলিত আছে, আৰু যিদিনাই তেওঁৰ চুলি কটা হ'ব সেইদিনা তেওঁ দুৰ্বল হৈ যাব। লগে লগে পলিষ্টিয়াবিলাকে গম পালে, আৰু চিমচনে শুই থকা সময়ত পলিষ্টিয়াবিলাকে আহি তেওঁৰ চুলি কাটি চিমচনক ধৰি বন্দী কৰি লৈ গ'ল। আৰু তেওঁবিলাকে চিমচনৰ 2টা চকু উলিয়াই দিলে, আৰু তেওঁবিলাকে চিমচনক বন্দী হালত থলে। আৰু শেষত তেওঁবিলাকে চিমচনক মাতিলে, আৰু তেওঁবিলাকে পাৰ্টি কৰি আছিলে, আৰু তেওঁবিলাকৰ দেৱতাক ধন্যবাদ দিছিলে যে তেওঁবিলাকৰ দেৱতাই চিমচনক তেওঁবিলাকৰ হাতত উঠাই দিছে বুলি। সেইকাৰণে তেওঁবিলাকে পাৰ্টি কৰি আছিলে, তেওঁবিলাকে ফূৰ্তি কৰি আছিলে, আৰু তেওঁবিলাকে চিমচনক বন্দীশালৰ পৰা মাতি তেওঁবিলাকে চিমচনক ৰং দেখাব গ'লে। সেইকাৰণে চিমচনে তেওঁবিলাকক ৰং দেখাই আছিল। চিমচনে তেওঁবিলাকৰ আগত এই মানুহবিলাকক তেওঁ এনজয়মেণ্ট দি আছিলে। মানুহবিলাকে চিমচনক চাই ফূৰ্তি কৰি আছিলে। কিন্তু এজন ল'ৰাই যেতিয়া চিমচনৰ হাতত ধৰি আছিলে, চিমচনে তেওঁক ক'লে যে এই ঘৰৰ যি 2টা খুঁটাত এই ঘৰটোৱে ভৰ দি আছে, সেই খুঁটাত মোক ধৰিবলৈ দিয়া। তাতে সেই ল'ৰাজনে চিমচনক সেই খুঁটা 2ডালত চিমচনক ধৰাই দিলে। সেই সময়ত চিমচনে ঈশ্বৰ জীৱাৰ আগত প্ৰাৰ্থনা কৰিছিলে। চিমচনে যদিও ভুল কৰিছিলে, যদিও তেওঁৰ পিতৃ মাতৃৰ অবাধ্য হৈছিলে, কিন্তু শেষত তেওঁ ঈশ্বৰ জীৱাৰ আগত এটা পাৱাৰফুল প্ৰাৰ্থনা তেওঁ ঈশ্বৰ জীৱাৰ আগত কৰিলে, আৰু ঈশ্বৰ জীৱাই তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে। আৰু আমি যদি চাওঁ, এই প্ৰাৰ্থনা সৰু প্ৰাৰ্থনা আছিলে, কিন্তু সেই প্ৰাৰ্থনা শক্তিশালী আছিলে। আহক আৰু এবাৰ সেই বাইবেল পদখন আমি চাওঁ। বিচাৰকৰ্তাবিলাকৰ পুস্তক 16:28। তেতিয়া চিমচনে জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, হে প্ৰভু জিহুৱা, মই যেন মোৰ চকু দুটাৰ নিমিত্তে পলিষ্টিয়াবিলাকৰ ওপৰত একেবাৰে প্ৰতিকাৰ সাধিব পাৰোঁ, এই নিমিত্তে অনুগ্ৰহ কৰি মোক সোঁৱৰণ কৰা। হে ঈশ্বৰ, এবাৰ মাথো মোক বলৱান কৰা। এইদৰে চিমচনে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে। বহুতো সময়ত আমিও ভাবোঁ যে আমি ঈশ্বৰৰ আগত বহুত ভুল কৰিলোঁ, আমি বহুত মিষ্টেক কৰিছোঁ, বহুত পাপ কৰিছোঁ।
ঈশ্বৰ জীৱাই আমাৰ প্ৰাৰ্থনা নুশুনিব। কিন্তু প্ৰিয় ভাই ভনীসকল, মোৰ বন্ধুসকল, চিমচনে বহুত ভুল কৰিছিলে, কিন্তু শেষত তেওঁ ঈশ্বৰ জীৱাৰ আগত প্ৰাৰ্থনা কৰিলে। আমি যদি ঈশ্বৰ জীৱাৰ আগত প্ৰাৰ্থনা কৰিম, যদিও আমি ভুল কৰোঁ, আমি যদি ঈশ্বৰ জীৱাৰ আগত ক্ষমা খুজিম, তেওঁ আমাক ক্ষমা দিব। আৰু আমি যিমান ডাঙৰ সমস্যাত থাকিলেও ঈশ্বৰ জীৱাই আমাক সেই সমস্যাৰ পৰা উদ্ধাৰ কৰিব। কিয়নো ঈশ্বৰ জীৱা সৰ্বশক্তিমান হয়, তেওঁ অমনিপটেণ্ট হয়, তেওঁ সকলো শক্তি তেওঁৰ ওচৰত আছে, তেওঁ পাৱাৰফুল হয়, তেওঁৰ কাৰণে অসাধ্য একোৱেই নাই। যদি আমি জানো যে আমাৰ ঈশ্বৰ কোন হয় আৰু আমি তেওঁৰ আগত প্ৰাৰ্থনা কৰিম, নিশ্চয় তেওঁ আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব। যেনেকৈ তেওঁ চিমচনৰ প্ৰাৰ্থনা শুনিছিলে। চিমচনে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে আৰু প্ৰাৰ্থনা কৰাৰ পিছত ঈশ্বৰ জীৱাই তেওঁক শক্তি দিলে। আৰু চিমচনে যি স্তম্ভত ভৰ দি আছিলে, সেই স্তম্ভক চিমচনে জোকাৰি দিলে, হিলাই দিলে। চিমচনৰ লগতে তাত যিমান মানুহ আছিল, যিমান ব্যক্তি আছিল, প্ৰায় 3000 মান ব্যক্তিৰ মৃত্যু হ'ল। কিয়নো ঈশ্বৰ জীৱাই আমাৰ প্ৰাৰ্থনাৰ শুনে। চিমচনে যেনেকৈ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিছিল, ঈশ্বৰ জীৱাই তাৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে। আজি আপুনিও যদি প্ৰাৰ্থনাত বিশ্বাস নকৰে, তেতিয়াহ'লে আপুনি প্ৰাৰ্থনাত বিশ্বাস কৰক। কিয়নো ঈশ্বৰ জীৱাই আমাৰ সকলো প্ৰাৰ্থনাৰ উত্তৰ দিয়ে। কিয়নো বাইবলত কৈছে, মোৰ আগত প্ৰাৰ্থনা কৰা, তাতে মই তোমাক উত্তৰ দিম। আজি আপুনি যদি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিব, ঈশ্বৰ জীৱাই নিশ্চয় আপোনাৰ প্ৰাৰ্থনা শুনিব আৰু উত্তৰ দিব। সেইকাৰণে সমস্যাত, সুখত, দুখত, সকলো সময়তে আমি ঈশ্বৰ জীৱাৰ আগত প্ৰাৰ্থনা কৰিব লাগে। এই ভিডিঅ'ৰ জৰিয়তে ঈশ্বৰ জীৱাই সকলোকে আশীৰ্বাদ কৰক। ধন্যবাদ।